নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগত জনাইছোঁ স্পষ্টক আছাম এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ কালিলৈ আৰম্ভ হ'ব লগা ভাৰত বনাম ইংলেণ্ড টেষ্ট ছিৰিজৰ প্ৰথমখন মেটছৰ বিষয়ে। যিহেতু আপোনালোকে জানে যে ভাৰত আৰু ইংলেণ্ডৰ মাজত 5খন টেষ্ট মেটছৰ যি শৃংখলা অনুষ্ঠিত হ'ব কালিৰ পৰা। তাৰ বাবে প্ৰথমখন মেটছ কালি আৰম্ভ হ'ব। গতিকে কালি মেটছখনৰ সবিশেষ কেনেকুৱা ধৰণৰ হ'ব, পিচ ৰিপৰ্ট কেনেকুৱা ধৰণৰ তাত প্লে' 11 হ'ব, আমি সেই বিষয়ে আলোচনা কৰিম। এতিয়া আমি যদি ইংলেণ্ডৰ প্লে' 11 চাওঁ, ইয়াত থাকিব জেক ক্ৰ'লি, বেন ডাকেট, অলি পপ, জো ৰুট, হেৰি ব্ৰুক, বেন ষ্ট'কছ, জেমি স্মিথ, ক্ৰিছ ৱেকছ, ব্ৰিডন কাৰ্ছ, জছ টং, সোহেব বাছিৰ। তো এইটো হৈছে তেওঁলোকৰ প্লে' 11। এইটো তেওঁলোকৰ অফিচিয়েলি এনাউন্স কৰা প্ৰথমখন টেষ্ট মেটছৰ বাবে এইটো প্লে' 11 হয়। আৰু প্লে' 11টো ভালে, কিন্তু বলিঙত তেওঁলোকে জোফ্ৰা আৰ্চাৰ মাৰ্কুট নাই, গতিকে তেখেতৰ বলিংটো অলপমান উইক। কিন্তু যদি আমি বেটিঙৰ কথা ক'বলৈ যাওঁ, বেটিঙত কিন্তু ইংলেণ্ডৰ ডিপনেছ আছে, কাৰণ জেমি স্মিথলৈকে আৰু চেৰিছ ৱৰ্কছেও ভাল বেটিং কৰে। গতিকে তেওঁলোকৰ বেটিং ষ্ট্ৰেংথ ইংলেণ্ডৰ যথেষ্ট শক্তিশালী। বলিংটো অলপমান কম, কিন্তু বেটিংটো তেওঁলোকৰ যথেষ্টখিনি আছে। গতিকে আমি যদি ইণ্ডিয়াৰ প্লে' 11ৰ কথা যদি এতিয়া আমি আলোচনা কৰিবলৈ যাওঁ, তেনেহ'লে ইণ্ডিয়াৰ প্লে' 11 বৰ্তমানেও এনাউন্স কৰা নাই। কিন্তু যিটো প্ৰবেবল প্লে' 11, আমি সম্ভাৱ্য যিটো 11জনীয়া দল, সেই দলৰ বিষয়ে আমি আলোচনা কৰিম। এইটো দল নহ'বও পাৰে, কাৰণ অফিচিয়েলি এনাউন্স কৰা হোৱা নাই। গতিকে যদি আমি ইণ্ডিয়াৰ প্ৰবেবল প্লে' 11 চাওঁ, তাত আমি অ'পেনাৰ যশস্বী জয়ছোৱাল আৰু লগতে KL ৰাহুল হ'ব। 3 নম্বৰত সাই সুদৰ্শনক সুযোগ দিব পাৰে। 4 নম্বৰত শুভমন গিল আহিব, সেইটো প্ৰায় নিশ্চিত। তাৰপিছত কৰুণ নায়াৰ, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, জছপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণা। তো ইণ্ডিয়াৰটো বলিংটো যদি চায়, তেনেহ'লে যথেষ্ট শক্তিশালী বলিং আৰু বেটিংটো যথেষ্ট ভাল। এতিয়া বেটিঙত মুখ্য কথাটো হৈছে যে শুভমন গিল 4 নম্বৰত খেলিবলৈ নেখেলে, কাৰণ বহুতো কথা ওলাই আছে যে শুভমন গিল হয়তো 4 নম্বৰত নেখেলিবও পাৰে। কিন্তু যিহেতু বিৰাট কোহলি 4 নম্বৰত খেলিছিল আৰু তেওঁ ইতিমধ্যে ৰিটায়াৰমেণ্ট ল'লে, তো সেইকাৰণে 4 নম্বৰৰ পজিশ্যনটো হয়তো শুভমন গিলে 4 নম্বৰৰ পজিশ্যনটো ৰিপ্লেচ কৰিব আৰু 3 নম্বৰত সাই সুদৰ্শনক সুযোগ দিব। কালিতো গমেই পাম কি হ'ব। তেওঁ বৰ্তমানে অনুমান কৰা হৈছে যে এইটোৱে ভাৰতৰ প্লে' 11 প্ৰথমখন টেষ্ট মেটছৰ বাবে হ'ব। যদি আমি প্লে' 11টো নম্বৰ দিওঁ, তেনেহ'লে 10ৰ ভিতৰত 9 নম্বৰে এই প্লে' 11টোৱে ডিজাৰ্ভ কৰে। এতিয়া আমি পিটছলৈ যদি আহোঁ, সেই কালিলৈ যিখন পিটছ দিব, সেই পিটছখনতো একজেক্ট এনেকুৱাই হ'ব বুলিয়ে ক'ব পাৰি, কাৰণ প্ৰায় চিমিলাৰ।